হেফজুৰ ছিদ্দিকীৰ কলমৰ গতি তীব্ৰিত হওক, আৰু তীব্ৰ হওক, আৰু মোহনীয় হওক, শব্দৰ মাধুৰ্য আৰু ভাৱনাৰে ই সমৃদ্ধালী হওক তেওঁৰ কলম। মই তেওঁলৈ সেই আশা ৰাখিছোঁ, সেই সপোন ৰাখিছোঁ, আৰু এই সপোন ফলিয়াব বুলি মোৰ এটা আত্মবিশ্বাস আছে। তেওঁৰ উভতি নহাৰ বাট আজি উন্মোচন হ'ল। গতিকে মই উভতি নহাৰ বাট হিফজুৰ ছিদ্দিকীক লিখিলে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ, আৰু আগত দিনত অসমীয়া সাহিত্যত আৰু তেওঁৰ নতুন নতুন সংযোজন হৈ থাকিব বুলি মই আশা কৰিম। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে হিফজুৰ ছিদ্দিকী তেওঁ আমাৰ এই অঞ্চলৰ এজন উদীয়মান ল'ৰা। তেওঁ উভতি নহাৰ বাট নামেৰে এটি উপন্যাস প্ৰথমবাৰৰ বাবে লিখি উলিয়াইছে। আশা কৰিছোঁ যে এই উপন্যাসখনে আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ চৰাঞ্চলৰ মানুহৰ সংগ্ৰাম, চৰাঞ্চলৰ মানুহৰ জীৱনগাথা আদিৰ প্ৰতিফলন ঘটাব তেওঁৰ লিখাৰে। তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে ইয়াত সংগ্ৰামী জনতাৰ কাহিনী আছে। গতিকে এনেদৰেই নতুন প্ৰজন্মই সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়ি আহিলে আমি এইটো নিশ্চয়কৈ আদৰি লোৱাৰ এটা বিষয়, আৰু মই তেওঁক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা। আৰু এই পবিত্ৰ মুহূৰ্তত এইখন বিদ্যালয়ত এটা ঐতিহাসিক পদক্ষেপ হ'ল। মই আন্তৰিকতাৰে এইটো উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ।